আজি ঘৰলৈ বুলি বা আহিলে মানে আমাৰ এটা সৰু ঘটনা এটা ঘটিল যাৰ কাৰণে ভিনদেউহঁতে গোটেই পৰিয়ালটো খবৰ ল'বলৈ বুলি আহিল কিন্তু ভিনদেউ হাতৰ জানো চিকেন নাখালে হ'ব ভিনদেউ বনাই আছে লোকেল চিকেন আৰু চয়নিকে বনাই আছে মাছ আচলতে মোৰ এটা সৰু অপাৰেশ্যন হৈছিল ভিনদেউহঁতে সকলো আছিল গম পায় কিন্তু ভাইটি আকৌ হঠাতে হাতত অকণমান দুখ পালে সেয়া খবৰ ল'বলৈ বুলি গোটেই পৰিয়ালটো আহিল এইফালে একদম বিয়নি পুৰা কথা পতাত ব্যস্ত কোনোবাই কিবা দিব পাৰিছে নোৱাৰিছে সেয়া আচলতে ডাঙৰ কথা নহয় সময় অকণ উলিয়াই পিনি যে তেওঁলোকে খবৰ এটা ল'বলৈ আহিছে সেয়াই আচলতে আমাৰ কাৰণে বহুত ডাঙৰ কথা আজিৰ সময়ত আজি কি নহওক আমি খাই বৈ আজৰি হ'লোঁ আচলতে ভিনদেউহঁতো যাবলৈ হ'ল সময়ো হ'ল কিন্তু দুই বিয়ৈ কথা পাতি শেষেই হোৱা নাই আচলতে তেওঁলোক খুব মনৰ মিলন মানুহ হয় এই সম্পৰ্কবিলাক দেখি আমি আচলতে সুখী অনুভৱ কৰোঁ সেয়াই আচলতে ভিডিঅ' মই মেমৰি হিচাপে অকণমান ৰাখিলোঁ আপোনালোকৰ বাবে কেনেকুৱা পালে আপোনালোকে চাই জনাব মানে জনাবলৈ নাপাহৰিব শেষত কমেণ্ট এটা কৰিব আজিলৈ তেনে আহিছোঁ অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশা